কাৰোবাৰ যদি বাইক চাইক খুজিছে যদি সদায় এবাৰ মানে 4 বাৰ মানে একপাক মানে ঘূৰি কিনি বাইকখনত কিবা দাগি আছে নেকি সেইটো চাই ল'ব। তাৰপিছতে আপোনালোকে ক'ব, মালিকক কৈ দিব। তাৰপিছতে মোৰ লগত সেইটো ঘটনাটো হৈছে কাৰণে মই আপোনালোকক জনাব লৈছোঁ, সেইকাৰণে আপোনালোকে সাৱধান থাকক। হাই হেল্ল' মোৰ অসমবাসী দোস্তু, ৱেলকাম টু মাই চিএমপি ব্লগ। মানে কি হ'ল কেছটো, মানে বহুত দিন হ'ল ভিডিঅ' বনাব পৰা নাই একেবাৰে পৰা নাই। মানে কেছটো মানে বৰ ডাঙৰ কথা হ'ল। মোৰ মানে ক'ৰবাত গাড়ী চলাব যাওঁতে মানে গিৰি ল'লোঁ মানে, সেইকাৰণে মোবাইলটো ভাঙিলে আৰু এটা গাড়ীতে চেপা খাই ভাঙি গ'ল। মানে সেইটো কাৰণে হ'ল বহুত দিন হ'ল, সেইটো কাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই, মোবাইলটো বনাব পৰা নাই। গাড়ী চলাব গৈছোঁ, পাইছোঁ কিন্তু 100-200 টকা কিন্তু খৰচ হৈছে বহুত। মানে 2600 টকা মানে পৰিব মানে নতুন ডিছপ্লে লগালে। এতিয়া মানে বৰ্তমান পইচা পাতি পোৱা নাই, সেইটো কাৰণে মানে আৰু এতিয়া বেলেগৰ মোবাইলৰ পৰা লৈ কিনি ভিডিঅ' বনাই আছোঁ। মই মানে কালিৰ পৰা মানে ভিডিঅ' দিম মানে, সেইটো কাৰণে বহুত দিন হ'ল চৰি, সেইটো কাৰণে মানে বনাব পৰা নাই। আকৌ মই আহি আছোঁ আপোনালোকৰ মাজলৈ। সেইটোৱে আৰু মানে কি ক'ব আৰু মানে ধেৰ মানে কিবা কিবি হৈ যায় আৰু মুঠতে আৰু আজিৰ দিনত মানে আৰু এনেকুৱা হৈ যায় কেছটো, যোনে চাই তাকে চাব লাগে। এই নোচোৱা মানুহ মানে চাই কাম নাই মানে। আচ্ছা, আপোনাক যোনে মদত কৰিছে নহয় সেইটো টাইমত যোনে চাইছে আপোনাক সেইটোকে চাব, সেইটোকে মই আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু আপোনালোকে এটা কথা কওঁ, আৰু যদি কাৰোবাৰ যদি গাড়ী চলাইছে আপোনালোকে, গাড়ী চলাইছে যদি সাৱধান। আগে মানে গাড়ীখন মানে পূৰা 4 ৰাউণ্ডকৈ মানে চেক কৰি ল'ব, কিবা এটা কি হৈছে নে কি হৈছে নে। অলপ পাছত মানে এই তেনেকুৱা মানে আপুনি নোচোৱাকৈ চলাব, ক'ৰবাত লাগি থাকিব, আপোনাৰ পাছত আপোনাৰ কাটতে এক্সাম হ'ব। সেইটো কাৰণে মানে মই তেনেকুৱা পাইছোঁ, আপোনালোকে সেইটো বুলি নপক বুলি কৈ কিনে আপোনালোক মানে মই মানে তেনেকুৱা মানে পাইছোঁ মানে সেইকাৰণে আপোনালোকেও তেনেকুৱা নপক। গাড়ী চলাওঁতে মানে লোকৰ গাড়ী যেনিবা খোজোঁতে মানে সাৱধানকৈ খুজিব, চাই ল'ব। যেনিবা আপোনাৰ বাইক ক'ৰবাত যদি আপুনি যাব ওলাইছে, ক'ৰবাত বাইকখন ল'ব বিচাৰিছে চাই ল'ব ধুনীয়াকৈ। তাৰপিছত ক'ৰবাত দাগি চাগি আছে, পাছত যদি নোচোৱাকৈ লৈ যায় মানে দাগি হ'লে যদি ধেৰ আপুনি কথা শুনিব পাব। সেইটো কাৰণে মানে আপুনি আগতীয়াকৈ চাই ল'ব আৰু মানে ধুনীয়াকৈ মানে বুজাই দিওঁ। আৰু মানে যোনে চাই মানে আৰু বিপদৰ টাইমত চোৱাটোৱে বন্ধু, এনেইতো বন্ধু নহয়। যোনে বিপদৰ টাইমত চাই আপোনাক ইয়ে বন্ধু, আৰু বাকীটো বন্ধুৰ কথা মানে আৰু নকওঁ আৰু মানে সেইটোকে আপোনালোকক কৈছোঁ। যেনিবা চৰি, যেনিবা মোবাইল বেলেগ এটা পাইছোঁ, এতিয়া যেনিবা বেলেগ এটা মোবাইল পাইছোঁ। মই সেইটো মোবাইলৰ পৰা কালিৰ পৰা ভিডিঅ' এডিট কৰি থোৱা আছে, কাইলৈ আপলোড দি আছোঁ। তেনেহ'লে ভালকৈ তেওঁ কথা আহি থাকক, মই কালিৰ পৰা আপোনালোকক ওচৰত আহি আছোঁ। তেনেহ'লে আপোনালোকে সাৱধান থাকক। যদি কাৰোবাৰ যদি বাইক চাইক খুজিছে যদি সদায় এবাৰ মানে 4 বাৰ মানে একপাক মানে ঘূৰি কিনি বাইকখনত কিবা দাগি আছে নেকি সেইটো চাই ল'ব। তাৰপিছতে আপোনালোকে ক'ব, মালিকক কৈ দিব। তাৰপিছতে আপোনালোকে লৈ যাব, নহ'লে পাছত যদি নোচোৱাকৈ যাব ধুনীয়াকৈ যাব, পাছত আপোনালোকৰ ঘৰ আহি পাব আপুনি লগাইছে আৰু লগাইছে বুলি ক'ব। সেইটো কাৰণে মানে মোৰ লগত সেইটো ঘটনাটো হৈছে কাৰণে মই আপোনালোকক জনাব লৈছোঁ, সেইকাৰণে আপোনালোকে সাৱধান থাকক। তেনেহ'লে বাই। আৰু কালিৰ পৰা মই আহি আছোঁ, মই মোবাইলটো আৰু 10-15 দিন পাছত মানে বনাম মানে ডিছপ্লেটো। এতিয়া ফটককৈ পইচা নাই ন, উপায়টো নাই আৰু ব'লক আৰু।